Hello guys, welcome back to my YouTube channel. আজি আপোনালোকক মই আপোনাৰ Android মোবাইলত 2 মিনিটৰ পান কাৰ্ড বনাই দেখাই দি আছো। সো আপোনালোকে ভিডিওটো স্কিপ নকৰিব। মই আজি আপোনালোকক লাইভ প্রুফ দেখাই দি আছো। ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। স্টেপ বাই স্টেপ দেখাই দি আছো। পোন প্ৰথমতে আপুনি যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি লওক। ওপেন কৰাৰ পিছত ইয়াতে টাইপ কৰক ই-ফিলিং বুলি টাইপ কৰাৰ পিছত সাৰ্চ কৰক। সাৰ্চ কৰাৰ পিছত প্ৰথমত দেখিবলৈ পাইছে ইনকাম ট্যাক্স তাতে ক্লিক কৰক। তাতে ক্লিক কৰাৰ পিছত ইয়াতে এড দেখিবলৈ পাইছে। এডটো আপোনালোকে কেনসেল কৰক। কেনসেল কৰিবৰ বাবে ইয়াতে পুৰণ চিন দেখিবলৈ পাব। তাতে ক্লিক কৰক। তাতে ক্লিক কৰিলে আপোনাৰ এড গুচি যাব। এড গুচি যোৱাৰ পিছত আপোনালোকে লেফট সাইডত সেকেন্ড নম্বৰত দেখিবলৈ পাব ইনষ্টেন্ট পান থ্ৰু আধাৰ। তাতে আপোনালোকে ক্লিক কৰক। তাতে ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব নতুন এটা পেজ। ইয়াতে আপোনালোকে একেবাৰে তলত দেখিবলৈ পাইছে গেট নিউ পান। তাৰ কাষতে আছে চেক ষ্টেটাস। আপোনালোকে গেট নিউ পানত ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব নতুন এটা পেজ। এতিয়া আপুনি ইয়াতে দেখিবলৈ পাইছে ইন্টাৰ আধাৰ নাম্বাৰ। তাৰ তলতে আছে প্লিজ ইন্টাৰ ইউৰ আধাৰ নাম্বাৰ ফৰ পান এলটমেন্ট। আপোনাৰ আধাৰ নাম্বাৰটো ইয়াতে টাইপ কৰক। আধাৰ নাম্বাৰটো টাইপ কৰাৰ পিছত তলত দেখিবলৈ পাইছে কেপচাৰ কোড। কেপচাৰ কোডটো ইয়াত যেনেকৈ আছে সেনেকৈ আপুনি টাইপ কৰক। টাইপ কৰাৰ পিছত তলত দেখিবলৈ পাইছে আই কনফাৰ্ম ডেট। তাতে ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপোনালোকে একেবাৰে তলত দেখিবলৈ পাইছে জেনাৰেট আধাৰ ওটিপি। তাতে আপুনি ক্লিক কৰক। ক্লিক কৰাৰ পিছত ইয়াতে দেখিবলৈ পাইছে প্লিজ ইন্টাৰ আধাৰ ওটিপি ৰিচিভ অন ইউৰ মোবাইল নাম্বাৰ। আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নাম্বাৰত এটা ওটিপি গৈছে। সেই ওটিপিটো আপুনি ইয়াতে টাইপ কৰক। টাইপ কৰাৰ পিছত তলত দেখিবলৈ পাইছে আই এগ্ৰি। তাতে ক্লিক কৰক। তাতে ক্লিক কৰাৰ পিছত একেবাৰে তলত দেখিবলৈ পাইছে ভেলিডেট আধাৰ ওটিপি এণ্ড কন্টিনিউ। তাতে আপুনি ক্লিক কৰক। তাতে ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব নতুন এটা পেজ। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আপোনাৰ নাম, মোবাইল নাম্বাৰ, ডেট অফ বাৰ্থ, পিন, ফটো। ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক, নহলে আপুনি পান কাৰ্ড বনাব নোৱাৰিব। এতিয়া আপুনি আই একচেপ্ট ডেট তাতে ক্লিক কৰক। তাতে ক্লিক কৰাৰ পিছত একেবাৰে তলত দেখিবলৈ পাইছে সাবমিট পান ৰিকুৱেষ্ট। তাতে আপুনি ক্লিক কৰক। তাতে ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব নতুন এটা পেজ। ইয়াতে দেখিবলৈ পাইছে থেংক ইউ উই আৰ ভেলিডিং ইউৰ ডিটেইলছ একনলেজমেন্ট নাম্বাৰ ফৰ দ্য পান ৰিকুৱেষ্ট ইজ ইউজ আধাৰ নাম্বাৰ টু ভিউ পান ষ্টেটাছ প্লিজ চেক দ্য ষ্টেটাছ অফ পান এলটমেন্ট ৰিকুৱেষ্ট বাই ক্লিক। এতিয়া আপোনাৰ পান কাৰ্ড এপ্লাই কৰা হৈ গ'ল। আপুনি 5 মিনিট ৰ'ব লাগিব, তেতিয়াহে আপুনি পান কাৰ্ড ষ্টেটাছ চাব পাৰিব। পান কাৰ্ড হৈছে নে সেইটো চাবলৈ আপোনালোকে এই ভিডিওটো শেষলৈকে চাই থাকক। মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছো। ভিডিওটো স্কিপ নকৰিব। এতিয়া আপোনাৰ পান কাৰ্ডটো হৈছে নে নাই সেইটো চাবলৈ আপুনি আগৰ দৰে যিকোনো এটা ব্ৰাউজাৰত যাওক। তাৰ পিছত আপুনি ই-ফিলিং বুলি টাইপ কৰক। ই-ফিলিং বুলি টাইপ কৰাৰ পিছত আপুনি সাৰ্চ কৰক। সাৰ্চ কৰাৰ পিছত ইনকাম ট্যাক্সত ক্লিক কৰক। ইনকাম ট্যাক্সত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাব প্ৰথমৰ দৰে সেকেন্ড নম্বৰ ইনষ্টেন্ট পান থ্ৰু আধাৰ। তাতে আপুনি ক্লিক কৰক। তাতে ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব নতুন এটা পেজ। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে চেক ষ্টেটাছ ডাউনলোড। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব নতুন এটা পেজ। তাৰ পিছত তলত দেখিবলৈ পাইছে চেক ষ্টেটাছ। তাতে ক্লিক কৰক। তাতে ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাইছে আধাৰ নাম্বাৰ। আপোনাৰ আধাৰ নাম্বাৰটো টাইপ কৰক। আধাৰ নাম্বাৰটো টাইপ কৰাৰ পিছত ইয়াৰে তলত দেখিবলৈ পাইছে কেপচাৰ কোড। ইয়াত যেনেকৈ আছে সেনেকৈ টাইপ কৰক। টাইপ কৰাৰ পিছত আপোনালোকে সাবমিটত ক্লিক কৰক। সাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নাম্বাৰত এটা ওটিপি যাব। সেই ওটিপিটো আপুনি ইয়াতে টাইপ কৰক। টাইপ কৰাৰ পিছত আপুনি সাবমিটত ক্লিক কৰক। সাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব একেবাৰে তলত ডাউনলোড পান। তাতে আপুনি ক্লিক কৰক। তাতে ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব নতুন এটা পেজ। ইয়াতে দেখিবলৈ পাইছে দিছ ফাইল ইজ প্ৰটেক্টেড। তাৰ তলতে আছে পাছৱৰ্ড। পাছৱৰ্ডটো হ'ল আপোনাৰ ডেট অফ বাৰ্থটোৱে। আপোনাৰ ডেট অফ বাৰ্থটো টাইপ কৰক। প্ৰথমতে ডেট, তাৰপিছত মান্থ, তাৰপিছত ইয়াৰটো টাইপ কৰক। মই আপোনাক এক্সাম্পল হিচাপে এই ভিডিঅ'ৰ স্ক্ৰীনত দেখুৱাই দি আছো। ওপেনত ক্লিক কৰাৰ পিছত ইয়াতে দেখিবলৈ পাব আপোনাৰ পান কাৰ্ড। যদি আপুনি লিংকটো বিচাৰি নাপায় তেনেহলে মই আপোনালোকক এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংকটো দি থম। আপোনালোকে তাৰ পৰাও গৈ ডাইৰেক্ট এপ্লাই কৰিব পাৰিব। যদি আপোনাৰ ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট কৰিব। এনেদৰে ভিডিঅ' পাই থাকিলে ছাবস্ক্ৰাইব কৰিব। লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে মই ভিডিঅ' দিয়াৰ লগে লগে পোনপ্ৰথমতে আপোনালৈ নটিফিকেশ্যন যায়। এই ভিডিঅ'টো আপোনাৰ যদি ভাল লাগিছে তেনেহলে আপোনাৰ লগ বন্ধুসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব। থেংক ইউ ফৰ ৱাটছিং।